Friends, kitchen of Ankita channel to আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ ৰেচিপিটোৰ কাৰণে মই এনেদৰে পুঠি মাছ ফ্ৰাই কৰি লৈছো আৰু এনেদৰে গুটিখিনি মাছ মই কেৰাহীখনত দি লম মাছখিনি এনেদৰে উল্টাই লৈছো আৰু এতিয়া প্ৰায় মাছখিনি ফ্ৰাই কৰা হৈ গৈছে এইখিনি মই এতিয়া তেলৰ পৰা উঠাই লম আৰু এতিয়া মাছ ফ্ৰাই কৰা তেলতে মই দিছো পাঁচফোৰণ আৰু পাঁচফোৰণ কিটা অকণমান ৰঙচুৱা হ'ব দিছো আৰু মই এটা পিয়াজ কাটি ৰাখিছিলো আৰু কাটি ৰখা পিয়াজটো মই এনেদৰে ইয়াতে দি দিছো আৰু এনেদৰে পিয়াজখিনি মই ভাঙি দিছো আৰু পিয়াজখিনি এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম ইয়াতে মই দুটা পকা জলকীয়া দি দিছো আৰু মই আগতীয়াকৈ জিৰা আদা নহৰু আৰু সৰিয়হ বটি ৰাখিছিলো পিচি ৰখা সৰিয়হ আদা নহৰু আৰু জিৰাৰ পেষ্টখিনি দি দিছো আৰু এইখিনি অকণমান ভাজি লম আৰু এইখিনি এতিয়া মই বেছিকৈ ভাজিবলৈ নিদিওঁ আৰু ইয়াতে মই এতিয়া ৰং গুড়া দি দিছোঁ জোখ অনুসৰি আৰু এইখিনি দি এনেদৰে লৰাই লৈছোঁ আৰু এইখিনি মই এতিয়া পানী ঢালি দিছোঁ আৰু এনেদৰে লৰাই ল'ম আৰু কাটি ৰখা সজিনা আৰু আলুখিনি মই ইয়াতে দি দিছোঁ আৰু এতিয়া মই এনেদৰে অকণ সময় লৰাই ল'ম আৰু ইয়াতে মই এতিয়া আন্দাজমতে নিমখ দি দিম সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু নিমখখিনি দি এনেদৰে লৰাই ল'ম অকণ সময় এতিয়া ঢাকনখন লগাই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ আকৌ পুনৰ ঢাকনখন খুলি দিছোঁ ইয়াতে গোটাকৈ এনেদৰে এটা বিলাহী দি ৰাখিছোঁ এইটো সিজিবলৈ দিম ভাপতে এতিয়া দেখিছেনে বিলাহীটো প্ৰায় সিজি গৈছে আৰু এনেদৰে হেতা পাতেৰে মই ভাঙি দিছোঁ আৰু এইখিনি এনেদৰে আকৌ লৰাই দিছোঁ আৰু ইয়াতে দিছোঁ অকণমান মিট মছলা অকণমান আকৌ গৰম পানী দি দিছোঁ আৰু এইখিনি উতলিছে এতিয়া আৰু ইয়াতে মই ফ্ৰাই কৰি ৰখা পুঠি মাছকেইটা ইয়াত দি দিছোঁ আৰু এইখিনি এনেদৰে লৰাই ল'ম আকৌ এনেদৰে ঢাকনখন লগাই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ আৰু এতিয়া ঢাকনখন পুনৰ মোকলাই দিছোঁ আৰু এনেদৰে অকণ সময় লৰাই লৈছোঁ আৰু ইয়াৰ পৰা এতিয়া আমাৰ মাছৰ আঞ্জা সৰিয়হ দি ৰেডি হৈ গৈছে আৰু ইয়াতে মই এতিয়া ধনিয়া পাত কাটি দিছোঁ গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ আৰু এইখিনি এতিয়া ৰেডি হৈ গৈছে